গুড ইভিনিং এভৰিৱান। এইকেইদিন মানে পথাৰৰ কামত ইমান লাগি থকা হ'ল নহয়। পথাৰৰ কাম এতিয়া আজৰি হ'ল বা আজৰি হৈ স্কুলৰ কাম আৰম্ভ হৈ গ'ল। মানে কি আৰু ৰাতিপুৱাই ছোৱালী স্কুললৈ পঠিওৱা আগৰ কেইদিন আছিলে কি ৰাতিপুৱাই সোনকালে শুই উঠি পথাৰলৈ যাবলৈ দিছেনে। পথাৰখন ৰুই শেষ হৈ গ'ল দেই, একদম পূৰা সেউজীয়া হৈ গৈছে। মানুহবোৰে সকলোবোৰে ৰুই আদায় কৰিলে, হ'লেও কিছুমান মানুহ আছে কিন্তু একদম মাজে মাজে ৰুবলৈ থাকি আছে। মাজে মাজে কিন্তু দুই এঘৰে মানে ৰুইয়ে আছে দেই ক'ৰবাত কেনেবাকৈ। আমাৰ কিন্তু শেষ হৈ গ'ল, কিন্তু প্ৰায়বোৰ মানুহে শেষ হ'ল দেখিছেনে, গোটেইখন সেউজীয়া হৈ গৈছে। ফালে এয়া এজনে ঠেলা লৈ গৈছে, মানুহ এজনে ঠেলা লৈ গৈছে, কঠীয়া আনিবলৈ গৈছে চাগে দেই, পথাৰত ৰুবলৈ দিছে। এয়া ৰাতিপুৱাৰ পৰিৱেশ আৰু তাৰপাছত এইখন দেখিছেনে, এইখনক ঢেঁকীজাল বুলি কয়। এইকেইদিন পিছে জালত তেনেকৈ মাছ পৰা নাছিলে, কিন্তু কালি হ'লে ডাঙৰ মাছ পৰিছে। আগৰ কেইদিন মানে এনেই সৰু মাছ পৰি আছিলে, খাব পৰাকৈ এসাঁজত দুসাঁজত এপোৱামান পৰে আৰু কেতিয়াবা আধা কেজি। ডাঙৰ দুটা বৰালি পৰিলে, এটা ডাঙৰ এটা সৰু দে, এটা 1.5 কেজি আৰু এটা আধা কেজি চাইজৰ। তাৰপিছত সৰু পুহি মাছ এজনী, সৰু মাছ কেইটামানো এনেকৈ পৰিলে আৰু ডাঙৰ মাছ পৰিলে মনটো ভাল লাগে। ঠিক আছে, ভিডিঅ'টোৰ পৰা আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যেতিয়া ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আকৌ অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। আৰু এটা কথা দেই, আপোনালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে ভিউজ আহে, বহুতেই আহে কিছুমান ভিডিঅ'ত, কিন্তু মানুহে মানে ছাবস্ক্ৰাইব কৰা নাই। ভিডিঅ'টো চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দেই, বাই।